बीटीसी बिसायख'थिनि थि खालारखौ फोसावथ'नाय जायाखैब्लाबो फैगौ सेप्तेम्बर दानाव जानायनि इसाराखौ नुनो मोन्दों। बिटिआर हालामनि मोनबा जिल्लानि गुबुन गुबुन राजखान्थि हान्जानि बिजाथि जानो गोसो थानाय दैदेनगिरिफोरा सांग्रां जानायजों लोगोसे रायजोफोरनि गोसोखौ बोनो नाजानाय नुनो मोनहांबाय। बे बिथिङाव बिपिएफ हान्जानि फारसेनिफ्रायबो उन जानानै थायाखै। बाक्सा जिल्ला सिंनि खायसे बिजाथि जानो गोसो थानाय दैदेनगिरिफोरा सांग्रां जादों। मख'नो गोनां बाथ्रानि बाक्सा जिल्लानि सालबारि बिटिसि बियाबनि सिङाव बिपिएफनि बिजाथि महरै गसंनायनि आसाजों अमल बर' बिथाङा रायजोफोरनि गेजेराव हाबनाय नोजोराव गोग्लैदों। बावैसो साननिफ्राय अमल बर' बिथाङा गुबुन गुबुन हान्जा गौथुमनि दैदेनगिरिफोरजों लोगो हमलायनायजों लोगोसे बिसायख'थियारि फोसावदिंनायखौ जागायदों। गुबुन फारसेथिं सालबारि बियाबाव बिपिएफ हान्जानिफ्राय साब्रै दैदेनगिरिया बिजाथिनि थाखाय आर'जलाइ गथायनानै दोनदों होनना अमल बर' बिथाङा फोरमायो। आरो बिपिएफ हान्जाया आंखौ बिजाथि महरै सायख'योब्ला फैबाय थानाय बिसायख'थियाव देरहानानै सालबारि बियाबनि जौगानाय बिथिङाव हाबा मावगोन होनना बुङो। নিজ গৃহতে মানে মই আপোনাৰ হালবাৰী আঞ্চলিকৰ অন্তৰ্গত থকা মানুহ মানে পাব্লিক যিটো এক্স ছাৰ্ভিচমেন হয়তো মানে লেকচাৰে হওক প্ৰিন্সিপালে হওক হেডমাষ্টাৰে হওক হয়তো এক্স ডিফেন্স হওক গোটাইসমূহ মানে কিছুমান বুজুৰ্গ আছে খেতি বাতিত লাগি আছে কিছুমান মানে সেই মানে চাকৰি পোৱা নাই সেই সেনেকুৱা বুজুৰ্গ বয়স্ক ইণ্টেলেকচুৱেল মিট মই আজি নিজে ঘৰতে মানে গোটাই গাঁৱে গাঁৱে যায় ঘৰে ঘৰে যায় মই মাতি আনিছোঁ। আজি মোৰ ঘৰতে মানে আমাৰ বিপিএফ দলৰ আমাৰ ডিষ্ট্ৰিক্টৰ ব্লক প্ৰাইমাৰী মানে মানে কিছুমান মানে চেণ্ট্ৰেলৰ পদবীত থকা সকলোৱে মানে মানুহ মাটিখিনি মই ইয়াতে আজি ইণ্টেলেকচুৱেল মিট কাৰ্যসূচীটো মই নিজ ঘৰতে কৰিছোঁ। আজি হয় মই নিজেই বিপিএফ দলৰ এইবাৰ 21 নং হালবাৰী সমষ্টিত মই এজ এ কেণ্ডিডেট হিচাপত মই দাবীদাৰ কৰিছোঁ। আজি আমি 4জন আছে একচুৱেলি মই নিজে অমল বড়ো হয় এক্স BSF আৰু 2 নম্বৰ আছে আপোনাৰ বীৰ সিং ছাৰ দিগন্ত গয়াৰী আৰু নকুল বড়ো। মই আশাবাদী আছে যদি মই হয় আপোনালোকে ভাল কুৱেশ্যন কৰিছে মই যদি আশাবাদী হিচাপে মই এতিয়া কেণ্ডিডেট ডিক্লেয়াৰ কৰিছোঁ মই হালবাৰী অঞ্চলত মানে বহুত মানে অফিচ ইয়াৰ ৰাস্তা ইয়াৰ বহুত ডেভেলপৰ কাম আছে। মেইনলি আমাৰ হালবাৰী সাব ডিভিজন হিচাপে এতিয়া আমাৰ বাজাৰ হিচাপে কোনো মানে স্থায়ী জায়গা নাই তামোল বেপাৰী ধৰক ধান বেপাৰী এইবিলাক আৰু ঠিক তেনেকৈ মানে ভাবিব গ'লে মানে আপোনাৰ সাব মেডিকেল চেণ্টাৰ আছে সাব মেডিকেল চেণ্টাৰ সেই মেডিকেল চেণ্টাৰত এতিয়া আমাৰ গাইনো হিচাপত কোনো ডক্টৰ নাই। ৰাতিত মানে কোনোবা গাইনো এজন মাতৃসকলে ডেলিভাৰী হ'ব হ'লে ইয়াতে মানে গাইনো এটা নাপায় ডক্টৰ ঠিক তেনেকুৱা মেডিচিন নাপায়। ঠিক ৰাতিত যদি এটা গাইনো মাতৃসকলক যদি ৰাতিত 1টা বজাত বেলেগত ৰেফাৰ কৰা হয় সেই মানে পৰিয়ালহঁতে জানে কেনেকৈ কি কৰিম। একফালে তাৰমানে টকা পইচা নাথাকে হাতত আৰু একফালে মানে কি কৰিম কি নাই চিহ্ন বিচ্ছিন্ন মানে মন ভাঙি যায়। সেইবিলাক চাই মই মানে উন্নতি হিচাপত বহুত কাম কৰিব লগা আছে। তেনেকুৱা মেডিকেলত মানে এটা গাইনো হিচাপত এটা একদম পাৰ্মানেণ্ট ডক্টৰ এজন লাগিব আৰু মেডিচিন দিয়া যিটো থাকে এইটো 2জন ৰাতি এজন দিনত এজন বেলেগকৈ ঠিক তেনেকুৱা ডিভিজন হিচাপে ৰাস্তাত ভাগত মানে বহুত মানে ডেভেলপ হ'ব লাগে। স্কুল কলেজ চিনিয়ৰ কলেজ জুনিয়ৰ কলেজ হায়াৰ ছেকেণ্ডাৰী স্কুল হাই স্কুল বহুত আছে কিন্তু বাজাৰকেইটা মানে এতিয়া এনেকুৱা মানে শিক্ষককেইটাই আপোনাৰ ৰাস্তাত মানে লাঠি লৈ থাকে এইফালে বাজাৰৰ ভিৰত মানে ষ্টুডেণ্টছকেইটা টাইমত স্কুলত আহিব নোৱাৰে। ঠিক তেনেকুৱা মানে তামোল বজাৰ ধান বজাৰ এইবিলাক মানে বহুত মানে কষ্টত যাবিলাক আছে। অফিচকেইটাও বহুত আমাৰ সাব ডিভিজন আগতে আছিলে সেইবিলাক গুচি গ'ল বেলেগত। ঠিক এইবিলাক মানে কাম আমি আগবাঢ়ি এনে নিজ মানে যদি আমি আশাবাদী হিচাপে যদি MCৰ টিকেট পাই মই এইবিলাক মানে কাম কৰিম বুলি আশা কৰিছোঁ। তাৰমানে এই কি কৰিম আৰু সিহঁতে মানে এনে মুখে মুখে তাহোনটো কৈখিনি সেই 5 বছৰ খেদা লাগে 1 ভোট 1 জব কোৱা সহজ নহয়। 1 ভোট মানে হাগ্ৰামা ছাৰত তেতিয়া মানে আমাৰ হাজাৰ হিচাপতে চাকৰি দিছিল 1 ভোট 1 জব কোনোদিন দিয়া নাছিলে আৰু কিমান ৰাস্তা বনাইছে সিহঁতে এতিয়া মানে চৰকাৰ ভাঙাত আগতে ইয়াতে নতুন এতিয়া মানে চৰকাৰ মানে গঠন কৰাৰ কাৰণে ইমান চেষ্টা জনাইছে। প্ৰমোদ বড়ো ছাৰে ইমান যে মিছা প্ৰতিশ্ৰুতি দিছে মানে ঘৰে ঘৰে মানে ৰাচন কাৰ্ড দিব ঘৰে ঘৰে মানে অনুৰোধ দিব এটা মানে বুথ কমিটিৰ এটা ৰাস্তা উন্নয়ন ৰাস্তা দিব এইবিলাকতো আজিকালি আগৰ পৰা কিয় নকৰিলে এতিয়া ইলেকশ্যন টাইমত কিয় মানে জব কাৰ্ডত ফৰ্ম দিছে অনুৰোধৰ ফৰ্ম দিছে এইবিলাক কিয় এনেকুৱা মিছা কটি প্ৰতিহঁতে সিহঁতে এইকাৰণে মিছা কোৱাৰ কাৰণে সেইবিলাক মানে এতিয়া বাধা এতিয়া নচলে। এই মিছা কথা আগৰ পৰাই বিপিএফ 2004 পৰাই জিকি আছে আজিও হালবাৰী সমষ্টিত জিকিব। এইবাৰ মানে বহুত মানে এইবাৰতো মানে ইউপিপিএলটো মানে কোনে কামেই নাই আমাৰ ঘৰে ঘৰে গাঁৱে গাঁৱে বজাৰে বজাৰে চকে চকে চব মানে বিপিএফ চৰকাৰে মানে আমিতো নিজে ঘৰে ঘৰে গাঁৱে গাঁৱে ঘূমি আছে মোটামুটি 80-85% আমাৰ লগত পাব্লিকে আমাৰ লগত সমৰ্থন আছে আগৰ পৰাই আছে আজিও আছে। আমি নিজে সেইকাৰণে মই নিজে আজি
মানে ইণ্টেলিজেণ্ট মিডত মই যিবিলাক গাঁৱৰ সমাজত বুজুৰ্গ এক্স টিচাৰ এক্স মানে যিবিলাক আছিলে সেইবিলাক মানে বয়স্ক লোক আছে আজি মোৰ ঘৰতে মিটিং মাতি আজিও ঘৰে ঘৰে যাই মানে কোনোবা যদি মিছা প্ৰতি দিলেও আজি তেতিয়াহ'লে সেই লোককেইটা মোৰ ঘৰত নাহিলেহেঁতেন সেইকাৰণে মই আশা কৰিছোঁ আৰু আশাবাদী যদি মই সঁচাকৈ যদি MCD টিকেট পোৱা যায় মই এনে শালবাৰী সমষ্টিত বহুত মানে ভোটত জয়যুক্ত কৰিব পাৰিম আৰু মোৰ লগত সেয়ে নহয় খালি বড়োৱে নহয় মোৰ লগত অসমীয়া বড়ো মিয়া মুছলিম বঙালী চব সমষ্টিৰে মানুহ মানে